নমস্কাৰ আদাব আমাৰ কঁঠাল আৰু কঁঠাল গুটিয়ে প্ৰমোশ্যন পালে মানে ফুডৰ পৰা গৈ একদম ছুপাৰ ফুড হৈ গ'ল আৰু এই কথাটোকে লৈ মই খুব সুখী হা অঁ কিয় সুখী বুলি সুধিলে মই তোমাৰ সন্মুখত দুখন ছবি তুলি ধৰিব লাগিব য়েছ আজি কিছুদিনৰ আগতে শুক্ৰবাৰে দুপৰীয়া 12:30 বজাত মানে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এনাউন্স কৰিলে যে অহা সোমবাৰৰ পৰা 14 দিনৰ কাৰণে গুৱাহাটীত কঠোৰভাৱে লকডাউন বলবৎ কৰা হ'ব পিছদিনা আছিল তোমাৰ 4th Saturday অফিচ বন্ধ বজাৰ খোলা গতিকে ৰাতিপুৱা ওলালোঁ আৰু চিকাৰলৈ বুলি ইফালে পিছফালৰ পৰা ৱাইফে মাতিলে চাবা দেই দেখিছা নহয় আনিবা কিন্তু আহা মিঠাতেল হ'ব আনিম এইবুলি কৈ বজাৰলৈ গ'লোঁ কৈ বজাৰ পাই দেখোঁ প্ৰত্যেকখন গ্ৰ'চাৰী দোকানৰ আগত দেখোন একদম সাংঘাতিক মানুহৰ লাইন কি কৰা যায় এনেকৈ হ'লেতো বহুত দেৰি হৈ যাব তাৰপিছত এখন চিনাকি গ্ৰ'চাৰী দোকানৰ আগত ৰৈ ভাবিলোঁ যে কিবা প্ৰকাৰে যদি আগুৱাই গৈ মালিক বা কৰ্মচাৰীৰ লগত মানে আই কণ্টেক্ট কৰি এনেকৈ দিব পাৰোঁ তেতিয়াহ'লে বাকীখিনি ধৰা মেনেজ হৈ যায় আৰু এই বুলি ভাবি মই লাহে লাহে আগুৱাব ঠিক খুজিছোঁৱে আৰু মাতিলে নহয় পিছফালৰ পৰা এই লাইন নাভাঙবা আগত পিছত আহক এনেকৈ নহয় আৰু দেই আমি ৰাতিপুৱা 6টা বজাৰ পৰা ৰৈ আছোঁ এনেকৈ আৰু অৰে কাহে অবলাই চকে যাতে পিছে এইগুলো চালবে না আরে বাপরে মই ভগাই গ'লোঁ নাই এমনি জানতা হে চিনাকি এইকাৰণে মানে ঠিক হাম যাতা হে এই বুলি মই আৰু পিছত লাহেকৈ কাটি খাই দিলোঁ কি জাগ্ৰত গ্ৰাহক হে তাৰপিছত অকণমান আগুৱাই যাওঁতে দেখিলোঁ মোৰ লগৰ এজনক তাক মাতিলোঁ অ' বন্ধু কি কাৰবাৰ হে বাপৰে কেনেকৈ বজাৰ কৰিবা এইয়া তুমি আকৌ ভুল কৰিলা নহয় কি মানুহে মোক চোৱা না মই কালি চব বস্তু কিনি ৰেডি একদম ফিটিং ইন এডভান্স বোলো তুমি কালি কালি ইফালে শৰ্মা ছাৰে এনাউন্স কৰিছে লকডাউনৰ কথা ইফালে মই ৱাইফক কৈছোঁ এৰা তুমি এই মেনু আৰু লিষ্ট ৰেডি কৰা মেনু মানে আহা লকডাউনৰ টাইম ভাই অলপ ভালকৈ নহয় খাব চাব লাগিবতো তাৰপিছত তেওঁ আৰু মোক লিষ্টবিলাক দিয়ে মই আহি বজাৰলৈ লৈ যাওঁ তেওঁ লিষ্ট দিয়ে মই বজাৰ লৈ যাওঁ এনেকৈ মই টোটেল কালি 5 টাইমছ বজাৰ অহা যোৱা কৰিছোঁ আৰু লাষ্ট ট্ৰিপটো মাৰোঁতে মই ৰাতি ঘূৰি চাইছোঁ 12:30 মই ঘৰ পাইছোঁ বা ইমান দেৰিলৈকে বজাৰ কৰিছোঁ আৰে মোৰ পিছতো মানুহ লাইন কৰি ৰৈ আছে কি বুলি ভাবিছা মই বোলো তুমি এতিয়া আকৌ আহিলা যে নহয়হে কালি মানে কি সৰু গাড়ীখন লৈ আহিলোঁ এই লাষ্টত মানে এটা বস্তু ভৰাবলৈ জেগাই নহ'ল সেইটোকে এতিয়া নিবলৈ আহিলোঁ এনেই মই বুক কৰি থৈ গৈছোঁ পইচা দি পেলাই এনেতে এটা সৰু ল'ৰাই ডাঙৰ কাৰ্টুন এটা দাঙি আহি ক'লে চাহ ক'ত ৰাখিম সাৱধান দেই চাবি এই বুলি কৈ সি কাৰ্টুন ধৰি নিজৰ গাড়ীৰ মানে ডিকিত ৰাখিলে ব্ৰাদাৰ হ'ল দিয়া একদম লকডাউন মাৰ্কেটিং ইজ কমপ্লিট ইন অল ৰেচপেক্ট এতিয়া আৰু বিন্দাছ ইট ড্ৰিংক এণ্ড বি মেৰি চৰি ন' টাচিং আচ্ছা হেৰি নহয় এতিয়া তুমি কি কৰা লিষ্ট আনিছা মই ৰ'বা লিষ্ট হ'ব মোৰ চব মনতে আছে লিষ্টনো কি আৰু আচ্ছা ৰ'বাচোন এইটো কি ল'লাহে কোনটো এইটো যে কাৰ্টুনটো ল'লা এইটো হেৰি এইটো এই কালি যে নিব নোৱাৰিলোঁ কণী মই কণী ইমান ডাঙৰ কাৰ্টুনত কণী নিছা নহয়হে তাৰমানে ঘৰটো কি জানা মই এই 1 ডৰ্জন 2 ডৰ্জন এইবিলাক কৰি মই এবাৰতে মানে ভালকৈ উঠাই দিওঁ আৰু আচলতে কি জানা মোৰ বেটিয়ে কণী খাই খুব ভাল পায় ময়ো খাই ভাল পাওঁ আৰু মোৰ ৱাইফে আজিকালি নেটৰ পৰা যিবিলাক ৰেচিপি নতুনকৈ শিকিছে বা যিবিলাক বনায় এই চবতে মানে কণী লাগে আৰু এইকাৰণে আৰু মই একেলগে কাৰ্টুন হিচাপে উঠাই দিওঁ আচ্ছা বন্ধু এতিয়া তোমাৰ কোৱা না মই ক'লো নহয় মোক মানে বেলেগটো হ'ব মোক মানে মিঠাতেল লাগে কি লাগে মিঠাতেল কি কৰা হে মিঠাতেল খাওঁ এতিয়াও আজিও তুমি মিঠাতেল খোৱা এতিয়াও তুমি মিঠাতেল দি মাছ ভাজি খোৱা নাখাবা আজিকালি হৈছে ইমিউনিটি বুষ্ট আপ কৰাৰ দিন গম পাইছা তুমি ইট হেল্ডি বি হেল্ডি সেইটোহে কথা
তুমি মিঠাতেলৰ জেগাত লৈ যোৱা তোমাৰ অলিভ অইল য়েছ সেই শ্বপিং মলটো দেখিছা দেখ সেই শ্বপিং মলটোত গৈ তাৰে তুমি ছেকেণ্ড ফ্ল'ৰত যাবা ঠিক আছে লিফ্টেৰে উঠি যাবা ছেকেণ্ড ফ্ল'ৰত গৈ ঠিক লিফ্টৰ দুৱাৰখন পাৰ হৈ ফাৰ্ষ্ট ৰাইট ল'বা ৰাইট লৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড লেফ্ট দি একদম চিধা গুচি যাবা একদম এণ্ডত গৈ তুমি দেখিবা ওপৰত গ্ল' চাইন মাৰা আছে তোমাৰ অলিয়া ইউৰোপা বাছ উঠাই দিয়ে একদম ইটালিয়ান ইম্পৰ্টেড তোমাৰ অলিভ অইল সেয়েহে আচ্ছা বন্ধু মই তেতিয়াহ'লে এতিয়া গৈ থাকোঁ হা বাই আৰু হেপী লকডাউন মই হেপী লকডাউন এই বুলি তেওঁক এৰিলোঁ এৰি ঠিক অকণমান দূৰ আহোঁতেই দেখিছোঁ আমাৰ বিশ্বকৰ্মা দা গ্ৰেট গজি মিস্ত্ৰী মানে গজিকা আহি আছে আমন জিমনকৈ আহি আছে মই গজিকাই বজাৰ কৰিছা কি কয় বজাৰ কৰা আজি 3 মাহ ধৰি এটা পইচা ইনকাম কৰিব পৰা নাই এটা কাম কৰিব পৰা নাই বজাৰ কৰাৰ কথা কৈছা নহয় তুমি হাতত সেইটো কিহৰ পেকেট আনিছা এইটো মানে হেৰি এই মানে মাইথুই অলপ জুতি কৰি খাই ভাল পায় তাই মোক কণী নিবা দিছিল কণী আৰু নিয়া কি কৰি যিগিলা হাঁহ পাৰ ঘৰত আছিল সেইগিলাতো আৰু যত লকডাউনত বেছি খালোঁ সেই গতিকে তোৰ এই কঁঠালৰ গুটিকেইটা নিছোঁ ইয়াকে তোৰ পুৰি বইল কৰি ভাজা পোৰা কৰি অলপ পিটকা চিটকা কৰি খাব লাগিব আৰু জুতি বুটি কৰি নহয় না তহঁতৰ গুৱাহাটীত আৰু এনেকৈ চলিব লাগিব আৰু আমি আৰু আকৌ লকডাউন দিলি তহঁতে আৰু কি কৰিবি এই বুলি আৰু মানুহ গৈ আছে মই ঘূৰি তেওঁফালে চালোঁ এই দুখনেই হ'ল মই তোমাৰ আগত যে তুলি ধৰিব খুজিছিলোঁ দুখন ছবি এই দুখনেই হ'ল ছবি আৰু এই দুখন ছবিৰ মাজত মাজে মাজে মই 3 নম্বৰ ছবি হিচাপে বজাৰত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ দ্য গ্ৰেট ইণ্ডিয়ান মিডল ক্লাছৰ ছবি টু বি অৰ নট টু বি অলিভ অইল নে মিঠাতেল চিয়াৰ্ছ ফৰ কঁঠালগুটি বাই লগ পাম